হাই বন্ধু বান্ধৱসকল, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে চাগে। আজি যিহেতু বিহু বুলি ক'লে মনটো বহুতেই ভাল লাগি থাকে। ৰাতিপুৱা সোনকালে উঠি গা ধুই তুলসী পুলি এটা ৰুলোঁ আৰু এয়া ল'ৰাকো গা ধুৱাই সোনকালে আজৰি কৰিছোঁ, কিয়নো এপাক পৌনাক হ'লেও যাব লাগিব শাহু শহুৰ ওচৰলৈ। সেইকাৰণে তাক গা চা ধুৱাই সোনকালে আজৰি কৰিছোঁ। তাক গাটো ধুৱাই ল'লোঁ। এয়া কাপোৰ কানি পিন্ধাই আজৰি হৈ গ'ল। তাক একেবাৰে উলিয়াই দিলোঁ আৰু খাবলৈ লগতে ৰেডি কৰিলোঁ। এয়া ভাবিলোঁ মা আৰু মই, সেইকাৰণে পুৰিকে বনালোঁ। পুৰি আৰু কাবুলি বুট এয়া ঘুগুনি বনালোঁ। তেনেকৈ খাই হ'ল। পুৰণা ঘৰলৈ গ'লেও তাত ভিডিঅ' কৰা নহ'লেই, দেৰি হৈ গ'ল। এয়া আহি একে সন্ধিয়া তুলসী তলতে চাকি ধূপ ধূনা লগালোঁ আৰু এয়া প্ৰসাদ। আৰু এইফালে আমাৰ ভকত বহি আছে, দেখিছেই নহয়। ভকতে আজি তুলসী তলে গাব। বহুত তাৰ ফিবা প্ৰথম কাতি বিহু পাইছে, সেইকাৰণে তাকো ওচৰতে কষ্ট পাৰি বহাই ল'লোঁ। আৰু মই এয়া ঘোষা গাই আছোঁ। সি দেখিছেনে, সি কেনেকৈ খৰাহিটোৰ পৰা কিবা এটা আনিব পাৰোঁ সেইটো ধান্দা কৰি আছে। সি চেষ্টা কৰি আছে, সি আনিহে এৰিব কিন্তু দেই, সি নানাকে নাথাকে। সি টানি আছে কেনেকৈ তাৰ পৰা কলটো ল'ব পাৰোঁ। এবাৰ মুলি চাই আৰু এবাৰ সি কল আনাত ব্যস্ত হৈ আছে। আৰু ইয়াত কল আনিলেই দেখিলেনে, সি লৈহে এৰিলে হাকুতে। আৰু ইয়াতে সন্ধিয়া হ'লে সৰু ল'ৰা ছোৱালীখিনিয়ে তুলসী তলতে হুঁচৰি গাই বহুতেই ভাল লাগে। আগতে এনেকৈ আমিও গাইছিলোঁ। এনেকৈ দেখিলে আগৰ স্মৃতিবোৰ মনত পৰি যায়, বহুত ভাল লাগে সেইবিলাক দিন। এয়া প্ৰসাদ থলোঁ আৰু ইয়াতে এতিয়া সৰু ল'ৰা ছোৱালীখিনি আহিব। ইয়াতে গাই আহি আছে, ইয়াতে গাব। এয়া আহি গ'ল। ইমান সৰু ল'ৰা ছোৱালী এনেকৈ গালে বহুত ভাল লাগে। এয়া আহি তুলসী তলে নিগৌ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধেনুৰ দৰে এয়া গালে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। মই এতিয়া সিহঁতক প্ৰসাদ দিওঁ। মোৰ ভিডিঅ' আজিলৈ ইমানেই। বাই বাই। আকৌ লগ পাম আন এটা ভিডিঅ' লৈ।